So well hello guys and welcome to my YouTube channel Akhtarul Vlogs আৰু এতিয়া সময় হৈছে প্ৰায় 6টাই বাজে সন্ধিয়া আৰু মই আৰু মোৰ ফ্ৰেণ্ড কেইটামানৰ লগত আহিছিলোঁ আমাৰ এই হোষ্টেলৰ ওচৰতে মেলা এখন হৈছে সো মেলাখন চাব আহিলোঁ কিন্তু আহি কেনে দেখা পাওঁ যে আমাৰ লগত ধোকা হৈ গ'ল যে মেলাখনে আজি বন্ধ হৈ গ'ল সো আৰু একো নাই আৰু একজনে ক'লে যে এই ইয়াৰ পৰা বেছি দূৰ নহয় একবাৰ 10-15 মিনিটৰ ৰাস্তা এই চকীডিঙৰ ফালে মানে কি মিচিং ফেষ্টিভেল হৈছে সো কিনো মিচিং ফেষ্টিভেল চাই আহোঁ আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু গৈ আছোঁ যেতিয়া বনাই দিয়াতনো কি আহে আৰু যায় ন সো এতিয়া যাওঁ আৰু মই আৰু মোৰ ফ্ৰেণ্ড কেইটামান গৈ আছোঁ আৰু কোন কোন গৈ আছে মই আগত গৈ কেনে ভিডিঅ'ত দেখাই আছোঁ আৰু এয়া হৈছে ৰাতিৰ ডিব্ৰুগড় আৰু পূৰা হেভি ট্ৰেফিকৰ মাজেৰে গৈ আছোঁ আৰু এইটো হৈছে ডিব্ৰুগড়ৰ ক্লক টাৱাৰ একদম ধুনীয়া লাগছে দে ক্লক টাৱাৰটো জিলিকি আছে আৰু এই ঠাইখিনিৰ নাম হৈছে চকীডিহিং আৰু ইয়াতে হৈছে ফেষ্টিভেলটো আৰু এইখনে গেট এতিয়া ভিতৰত সোমাই যাওঁ তো বলক আৰু ভিতৰত যাই কি কি দেখা পাওঁ দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম স্কিপ নকৰিব এইখন হৈছে গেট আৰু মানুহ হৈছে দেখোন আৰু গেটখনৰ ওপৰত লিখা আছে 7th মিচিং হেণ্ডলুম এক্সপো 2021 আৰু এতিয়া যাওঁ ভিতৰত সোমাই যাওঁ মানুহ হৈছে দেখোন বহুত মানুহ হৈছে ডাঙৰে আৰু এইবিলাক হৈছে চাদৰ মেখেলাৰ দোকান আৰু ইয়া বাইদেউহঁতে পূৰা চাদৰ মেখেলা বিক্ৰী কৰি আছে আৰু ইয়াতে অকল মানে কি মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ পাব আৰু আগতো বহুত দোকান আছে চব এইকেইজন ফ্ৰেণ্ডৰ লগতে আহিছোঁ মই আৰু ইয়াতে গোটেই ফটো তোলাত ব্যস্ত আৰু এই বেকগ্ৰাউণ্ডত গোটেই গান চান বজি আছে গোটেই ভিডিঅ' বনাব কাৰণে আৰু গাইজ কিবা এটা কৈ দিয়া Welcome to Akhtarul Vlogs. Welcome to Akhtarul Vlogs. আমি আছোঁ এয়া চকীডিঙি ফিল্ডত মিচিং মেলা মিচিং হস্ততাঁত মেলা মিচিং ট্ৰেডিশ্যনেল মেলা হয় আমি উপভোগ কৰিব আহিছোঁ আমি আহিছিলোঁ আমি প্ৰথমতে আহিছিলোঁ আমি বেলেগত আহিছিলোঁ লেটছ এনজয় তো আনএক্সপেক্টেড প্লেন আৰু ইয়াতে সকলো কাপোৰ হ'ব কাপোৰ কাপোৰ আছে মিচিং যিমান চাই সকলোবিলাক চাই ল'ব পাৰে আৰু এইফালে আমাৰ প্ৰবাল দা আৰু এই আকাশ ভাই হিৰোৱালা প'জ দি কেনে ফটো উঠি আছে আৰু কেমেৰামেন হৈছে আমাৰ এই জনি ভাই তো দোস্ত ইয়াতে চাংঘৰ এটা বনাইছে দেখোন ঐ উঠি চাওঁ ৰ'ব আৰু চাংঘৰ মেইনলি যিবিলাক যেন হাতী ওলায় তো তাতেহে বনায় তাকে মিচিংসকলেও বহুত ইউজ কৰে চাংঘৰ আৰু ভাবি আছোঁ ময়ো এটা বনাই লওঁ নেকি ঘৰত মজা হ'ব একদম A few moments later. আকাশ কি খাবি তই গাহৰি খাবি কিমানকে টেষ্টি হ'ব না নাই নাই মই নাখাওঁ মানে প্রবাল দা কেনে লাগছে একদম ৰে মজা আৰু এই লগকেইটাই গাহৰি চাহৰি খালে মইনো ক'ত খাম আৰু ইয়াতে খাই আছোঁ ফুচকা
আৰু আপোনালোকৰ এই ফুচকা দেখি জিভাৰ পানী পৰিছে নেকি? পৰলেও উপায় নাই আৰু অকলে অকলে খালোঁ আৰু আমি। আৰু এতিয়া আমি মেলাৰ পৰা ওলাই আহিলোঁ। কেনে লাগিল চাই? ৰিপৰ্ট মাৰক, আনসাবস্ক্ৰাইবাৰ কৰক, আনলাইক কৰক। कौन है ये लोग? कहां से आते हैं? এক্সাম আছে না আমি যাই আছো চাইকে নকা লাগিল আমি হোষ্টেলত চাইকে নকা লাগিল খাই মইছো একদম